অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। পহিলা বহাগৰ দিনাই অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে বহাগ বিহুৰ উপলক্ষে গোলাঘাট বেঙেনাখোৱা স্থিত আমাৰ ঘৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ লগত পালন কৰিলে বিহু। যি সময়ত একাংশ পুত্ৰই বৃদ্ধা মাতৃ আৰু পিতৃক এৰি থৈ যায় বৃদ্ধাশ্ৰমত, তেনে সময়তে কিন্তু নৱপ্ৰজন্মৰ এইসকল যুৱকৰ পদক্ষেপক শলাগ লৈছে এতিয়া গোলাঘাটবাসীয়ে। পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক বিহুৰ ওলগ যাচিছোঁ। অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি আজি আহিছোঁ আমাৰ গোলাঘাটত স্থিত বেঙেনাখোৱাত স্থিত যিখন আমাৰ ঘৰ নামৰ এটা বৃদ্ধাশ্ৰম আছে। সেই বৃদ্ধাশ্ৰমত আহি আমি গোলাঘাট জাতীয়তাবাদী যুৱ পৰিষদে আহি তেওঁলোকৰ আশীষ ল'বলৈ আহিছোঁ, তেওঁলোকৰ লগত বিহু পালন কৰিব আহিছোঁ। যেনেদৰে আপুনি বিভিন্নজনে আজি নিজৰ ঘৰত বিহু পালন কৰিব পাৰিছে, ঠিক তেনেদৰে কিন্তু আমাৰ এই আইতা ককাসকলে কিন্তু বিহুটো পালন কৰিব পৰা নাই, ভালকৈ উলহ মালহে উদযাপন কৰিব পৰা নাই। তেওঁলোকে এটা ভালকৈ কাপোৰ পিন্ধিব পৰা নাই, তেওঁলোকে এখন বস্ত্ৰ পিন্ধিব পৰা নাই। আচলতে সেইবোৰ সকলো দিশ আমি লৈ আহি লগত আজি তেওঁলোকৰ লগত আমি এটা সেৱা লৈছোঁ যে অনাগত সময়ত আমি যুৱ পৰিষদে যিধৰণে কাম কৰি যাম তাৰ কাৰণে এটা সেৱা ল'বলৈ আহিছোঁ, লগতে বস্ত্ৰদান কৰিছোঁ আৰু এমুঠি আমি জলপান তেওঁলোকৰ লগত একেলগে খাম আৰু এটা উলহ মালহে বিহু পালন কৰিম। আমি আমাৰ ককাসকলৰ কাৰণে আমি ধুতি গেঞ্জি আৰু এখন চেলেং চাদৰ আনিছোঁ আৰু আমি আমাৰ আইতাসকলৰ কাৰণে এখন চাদৰ আৰু চেলেং চাদৰে তেওঁলোকক বিহুৰ ওলগ যাচিছোঁ।